সপ্তদশ আইডিয়া শ্ৰদ্ধাত্ৰয় বিভাগ যোগ ভগৱানক কেনেকে শ্ৰদ্ধা কৰিব লাগে সেই পূৰ্বে অষষ্ঠ ব্ৰহ্ম অষ্ট লৈলা তুলি মাৰিলন্ত হৰ অপাণ্ডৱ কৰো বুলি পূৰ্বে অষষ্ঠমা ব্ৰহ্ম অষ্ট লৈলা তুলি মাৰিলন্ত হৰ অপাণ্ডৱ কৰো বুলি প্ৰথমে অষষ্ঠমাই ব্ৰহ্মাস্ত্ৰ তুলি ললে আৰু গোটেইখন পাণ্ডৱ নাশ কৰি দিওঁ বুলি ব্ৰহ্মাস্ত্ৰ তুলি ললে। এক কোটি সূৰ্য সম হৰ প্ৰকাশয় দকো দিশ ঢাকি দহ হৰ দহিয়া হয়। যেনেকে কোটি সূৰ্য যেনেকে পোহৰ হৈ প্ৰকাশ হৈ যায়, ঠিক তেনেকে চাৰি দিশৰ পৰা পোহৰ হৈ যায়, ঠিক তেনেকৈ দশো দিশ গোটেই 12টা সূৰ্য ঢাকি পেলাই তেওঁ ইমান চাৰিওফালে বিয়পি পৰিছে, শেষ কৰি দিওঁ। প্ৰলয়ৰ কালত যেন সংশয় কাল গৰ্ভত প্ৰৱেশী উত্তৰাক ভেদ পাইল। যেনেকে প্ৰলয় কালত, যেতিয়া প্ৰলয় বা প্ৰলয় কালত যেনেকে চাৰিওফালে দশো দিশ বানপানী আহিলে কাকো বাচি নাযায়, ঠিক তেনেকে এনেকে আহিছে নহয়। আনকিলে উত্তৰা গৰ্ভত তত পোৱা নাই, তেওঁ গৰ্ভত থকা সন্তানো বিস্ময়ে উত্তৰা পায় আতি ভয় মনে বোলে তাহি ভগৱান পখিলো হৰণে। তেতিয়া লগে লগে উত্তৰা গৰ্ভত যেতিয়া হৰ পাই গৈছে, পোৱাত তেওঁ প্ৰভু ভগৱন্তক সেই প্ৰভু মোক বচাও বুলি বচাওক বুলি কৈ পেলাই স্মৰণ কৰিছে। তুমি ব্যতিৰে ক মোৰ গতি নাহি আন গৰ্ভমে পুৰি মৰো ত্ৰাহি ভগৱান। প্ৰভু ভগৱন্ত কৈছে, প্ৰভু মোক গৰ্ভত একদম পুৰি জ্বলা পোৰা কৰি মই একদম মোৰ লিখে লাগি, তুমি ৰক্ষা কৰা। আৰু নাদ বাক্য শুনি দেৱ যদুমণি শীঘ্ৰে আহিলত স্বামী ক্ষণে কোনি গুণি। প্ৰভু ভগৱন্তই কথাষাৰ শুনাৰ লগে যেতিয়া উত্তৰাই স্মৰণ কৰিলে প্ৰভু ভগৱন্তক, তেতিয়া একো চিন্তা নকৰাকৈ তেওঁ প্ৰভু ভগৱন্ত আহি পাই গল। হাতে গদা ধৰি গৰ্ভে পখিলন্ত হৰি শিশুক ৰাখিলা ব্ৰহ্ম অস্ত্ৰ সংহাৰী। প্ৰভু ভগৱন্ত ক্ষুদ্ৰ কায়াৰ ধৰি তেওঁ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰিলে। চতুৰ্ভুজ ৰূপে কৃষ্ণে চাৰি অস্ত্ৰ ধৰি ভক্তে কৃপা কৰি ৰূপ দেখাইলা মুৰাৰী। প্ৰভু মুৰাৰী বুলি কাক কৈছে? প্ৰভু ভগৱন্তক কৈছে। তেওঁ চতুৰ্ভুজ ৰূপ ধৰি পেলাই আহি তেওঁ গৰ্ভত প্ৰৱেশ কৰিলে। চতুৰ্ভুজ কেনেকে শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁ গৰ্ভত প্ৰৱেশ কৰিলে। কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত কৃষ্ণ দৰ্শনে ৰূপ ৰহিলা মনত। সেই মুহূৰ্ততেই গৰ্ভত থকা অৱস্থাতেই সেই শিশুটিয়ে প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ আকাৰ ধৰি তেওঁ সেই ৰূপটো তেওঁ মনত থাকিল। উপজিলা ৰূপক স্মৰীয়া পৃথিৱীত পৰীক্ষিত জাত নাম ভৈলা পৰীক্ষিত। উপজিলা স্বৰূপ স্মৰীয়া পৃথিৱীত পৰীক্ষাৰ জাত নাম ভৈলা পৰীক্ষিত। তেওঁ পৃথিৱীত জন্ম হৈ গৰ্ভৰ পৰা ওলোৱা মাত্ৰকে তেওঁ প্ৰভু ভগৱন্তৰ কথাবিলাক মনত থাকিলে। তেওঁ চতুৰ্ভুজৰ কথাবিলাক মনত ৰাখিলে আৰু পৰীক্ষা কৰিলে হোৱাৰ কাৰণে তেওঁ পৰীক্ষিত নাম হ'ল। দেখা কেনে মত কৃষ্ণ ভকতৰ বৈশ্য অল্প ভজিলাটো কৃপা কৰ অৱশ্য। প্ৰভু ভক্তৰ ৰক্ষা কৰিবলৈ তেওঁ অতি শীঘ্ৰে আহি পেলাই তেওঁক ৰক্ষা কৰিলে, কৃপা কৰিছে। হেনয় কৃষ্ণ পদ নৌকা পৰিহৰি বিঠাতে মৰয় নৰ অন্ধ কূপে পৰি। প্ৰভু ভগৱন্তৰ নৌকা জন্ম হৈ অহাৰ লগে এখন জন্ম হোৱাৰ পৰা গৰ্ভত থকাৰ পৰা জন্ম মাকৰ গৰ্ভৰ
বাজ হোৱা পৰ্যন্ত এখন নাৱৰ লিখীয়া মানে বহুত কষ্ট হৈ পেলাই জন্ম হ'ব লাগে, এইটো অন্ধকোষ বুলি কৈছে। কোটি নমস্কাৰ মোৰ দেৱ যদুপতি, আন নলাগয় তজুপদে শোকমতি। নমস্কাৰ কৰিছে আৰু তেওঁ মতি ভাল হওক বুলি মতি প্ৰদান। পুৰ আইদা হন্তে কহে দামোদৰ, শাস্ত্ৰ বিধি এৰি কৰ্ম কৰে যিটো নৰ। যিজন মানুহে মানে শাস্ত্ৰৰ কথা নামানি পেলাই যিবিলাক কাম কৰে সেই তেওঁ কথা কৈছে। অন্তে নাহি সিদ্ধি কালে নাহি সুখ, সেই কালত সেইটো জীৱনতো সুখটো নহয়, শেষৰ জীৱনতো সুখ নহয়। তাক শুনি অৰ্জুনৰ মন অসুৰ, সেই কথা শুনি অৰ্জুনৰ মনত দুখ পাইছে। অৰ্জুনে বুলন্ত শুনি উকুৰি কি কেক, আৰু এক গোটা মুন দিয়া উপদেশ। তেতিয়া অৰ্জুনে কথাবিলাক শুনি আছে ন, শুনি থাকি পেলাই শুনি থকা অৱস্থাত মানে কৈছে, তুমি যি কৈছা তুমি আকৌ এবাৰ কোৱাচোন। সেই বুলি অৰ্জুনে প্ৰভু ভগৱন্তক কৈছে। হত ৰজতম তিনি গুণে থাকি নৰে, বিধি এৰি কিন্তু শ্ৰদ্ধা কৰি কৰ্ম কৰে। সত মানে সত্য, ৰজ মানে ৰাজসিক ৰজাৰ দৰে, তম মানে খঙিয়াল, এই তিনিটা গুণ যিবিলাক এই তিনিটা বিধি এৰি পেলাই যিবিলাক কৰ্ম কৰে তেওঁলোকৰ বিষয়ে কৈছে। তাৰ কিবা গতি হুৱে কহা মহাশয়, এই সতৰজতম তিনিটা বিধি যদি এৰি কৰে তেওঁলোকৰ কি হব মহাশয়? মহাশয় বুলি কাক কৈছে? প্ৰভু ভগৱন্তক কৈছে অৰ্জুনে। তুমি হে ছেদন কৰ্তা যতে কংস, তুমিয়ে চব কৰোণা কৰ। কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা পাণ্ডৱ, দেহ হন্তে জাত হুৱে পূৰ্বৰ স্বভাৱৰ। প্ৰভু ভগৱন্তে কৃষ্ণ কৈছে তুমি ভাল প্ৰশ্ন কৰিলা। দেহ থকা অৱস্থাত যিটো জাত মানে জন্ম হয় এইটো পূৰ্ব সংস্কাৰৰ ফলতহে হ'ব। পূৰ্বত যেনেকে কৰ্ম কৰি আছে তেনেকে কৰ্ম কৰি তেনেকেহে জন্ম হ'ব। স্বভাৱে ইচ্ছায়ে শ্ৰদ্ধা বাৰে পুৰুষৰ, এহি শ্ৰদ্ধা তিনি বিধ সকলো লোকৰ। শ্ৰদ্ধা তিনি ভগৱন্তক স্মৰণ কৰা তিনি প্ৰকাৰৰ শ্ৰদ্ধা মানে মৰম খুব সন্তোষ মনে শ্ৰদ্ধা কৰাটোকে কৈছে। স্বভাৱৰ ইচ্ছা শ্ৰদ্ধা যাৰ যেন নয়, তাহাৰ নিৰ্ণয় শুনা পাণ্ডৱৰ তনয়। যাৰ যেনেকুৱা স্বভাৱ সেই বিষয়ে কম শুনিবা। তনয় মানে পুত্ৰ, অৰ্জুনক পুত্ৰ বুলি কৈছে। স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি, স্বভাৱে কৰাৱ শুভ গতি। নৰ মনুষ্যৰ যাৰ যেনেকুৱা স্বভাৱ পূৰ্ব কৰ্ম সংস্কাৰৰ ফলত যেনেকে যি কৰ্ম কৰে তেনেকে স্বভাৱটো এৰাব নোৱাৰে। এইটো স্বভাৱ তেওঁৰ লগত লাগি অহা বস্তু, মাকৰ গৰ্ভৰ পৰাই লাগি অহা বস্তু, তেওঁ লগত লৈ আহিছে। দৈৱ বেশে যদিহে সাধু সংগ পায়, দৈৱ বেশত আকস্মিক প্ৰভু তেওঁ যদি ভাগ্য ভাল হয়, দৈৱ বেশত তেওঁ যদি সাধু সংগ পায়, তেবে নিশ্চে জানিবা স্বভাৱ দূৰ যায়। তেওঁ স্বভাৱটো বদলি কৰিব পাৰিব। শুওঁতো বহোতো উঠোতো খাওঁতো বহুতো যদিহে তেওঁ স্বভাৱটো ঈশ্বৰৰ কথা শুনি থাকে, সমাজখিনি ভাল হয়, তেতিয়া ভাল হৈ যাব বুলি। স্বভাৱে সকলো মূল কৰ্ম কৰিবাৰ, তিনি গুণ শ্ৰদ্ধা কহো কাৰ্য যেন যাৰ। মোৰ কথাটো স্বভাৱ বিলাক এই শ্ৰদ্ধাৰ তিনিটা কাৰণ আছে, যাৰ যেনেকে কৰ্ম কাৰ্য অনুসাৰী। বেদৰ শাস্ত্ৰ যিটো নাজানয় তত্ত্ব, শ্ৰদ্ধা কৰি কৰ্ম কৰে অৰ্পি ঈশ্বৰৰ। বেদৰ শাস্ত্ৰ পঢ়িব শুনিব একো নাজানে, তেওঁ নাজানে সত্বেও যদি প্ৰভু ভগৱন্তক স্মৰণ কৰে, শাস্ত্ৰ বেদ শুনিবলৈ ওচৰত আশে পাশে মানুহ নাই, গাবলো শুনিবলৈও মানুহ নাই, নাজানেও তেওঁ শ্ৰদ্ধা কৰি পেলাই তেওঁক অৰ্পণ কৰি পেলাই যেনেকে পাৰে তেনেকে অৰ্পণ কৰিলে তেনেকে পাব। উত্তম হাৰ্দিক শ্ৰদ্ধা ইহা কবুল, সামান্য
বিধ শ্ৰদ্ধা তাৰ কহু নয়। যিজনে একো বেদ শাস্ত্ৰ বেদ একো নাজানে, শুনিবলৈ ওচৰ পাজৰ শুনাবলৈ মানুহ নাই, তেওঁ ঈশ্বৰৰ প্ৰতি ভক্তি কৰি থাকে, সেইটো উত্তম শ্ৰদ্ধা বুলি কৈছে। সামান্য বিধ শ্ৰদ্ধা তাৰ কহু নয়। যিবিলাক সামান্য সতৰ যতম তিনি গুণ নিৰন্তৰ, গুণ ইচ্ছা শ্ৰদ্ধা যে ত্ৰিবিধ প্ৰকাৰ। সত মানে সত্য, ৰজ মানে ৰজাৰ লিখীয়া থকা, তম মানে খঙিয়াল, এই তিনিটা ইচ্ছা অনুযায়ী তাৰ তিনিটা প্ৰকাৰ আছে। সত গুণে শ্ৰদ্ধা কৰি দেৱতাক যজে। সত গুণে শ্ৰদ্ধা কৰি যিবিলাক পূজে, ভগৱানক স্মৰণ কৰে। ৰজগুণে শ্ৰদ্ধা যক্ষ ৰক্ষক পূজে। ৰজগুণে যক্ষ আৰু ৰক্ষকক পূজা কৰে। ৰজগুণে সতগুণে শ্ৰদ্ধা কৰি দেৱতাক যজে। ৰজগুণে শ্ৰদ্ধা যাৰ ৰাক্ষসক পূজে। ৰজগুণে ৰাক্ষস বিলাকক পূজে। পাখণ্ড সংগ লৈয়া কদাচাৰ কৰে। তম গুণে থাকি ভূত প্ৰেত পূজা কৰে। পাখণ্ড বিলাকে তেওঁলোকে কি কৰে, ভূত আৰু প্ৰেতক পূজা কৰে। বেদ শাস্ত্ৰ এৰি আত্মা বুদ্ধি কৰ্ম কৰে। যেন দুই চকু অন্ধ দেখান্তৰে ফুৰে। চকু থাকিও অন্ধ লিখীয়া হৈ তেওঁলোকে কি কৰে, শাস্ত্ৰ বেদৰ কথা এৰি পেলাই তেওঁলোকে নিজৰ ইচ্ছামতে কিছুমান কাম কৰে, সেইবিলাক অন্ধকোপৰ বুলি কৈছে দেই। ঘোৰ তপস্যা কৰি দুখ পাৱে টান। ঘোৰ তপস্যা কৰি তেওঁলোকে দুখ পাব। মিছা উপবাসে মৰে ক্লেশ কৰি প্লান। তেওঁলোকে দুখতে দুখ পাব, মিছাতে মিছা হব। যিজনে এই জন্ম এইটো বেয়া থকা অৱস্থাত যিজনে বেয়া কৰ্ম কৰিব ন, সেইজনে আকৌ বেয়াতে গৈ ইটো বেয়া কৰিব, সিটোৰ লগত সিটো বেয়া হব, গৈ গৈ তেনেকে চলিব। আত্মাৰূপ শৰীৰত আছো হবাৰে। মোহক অৱজ্ঞা কৰে দুষ্ট দুৰাচাৰে। সকলো আত্মাতে সকলো পোক পৰুৱা আদি জীৱ জন্তু যিমান চবতে মই শৰীৰত মানে বিৰাজমান হৈ থাকো, তথাপিও মোক পাহৰি পেলাই তেওঁলোকে দুষ্ট দুৰাচাৰজনে অৱজ্ঞা কৰে, মানে এলাহ কৰে, কৰিবলৈ মন নকৰে। কাম ৰাগে যুক্ত হৈয়া দম্ভ অহংকাৰ। আখুৰি স্বভাৱ সখী জানিবা তাহাৰ। এইবিলাক আখুৰি স্বভাৱ, কাম ক্ৰোধ লোভ মোহ সেইবিলাক কৰি থাকি, আখুৰি মানে বেয়া স্বভাৱৰ মানুহ বিলাকে সেইবিলাক নকৰে। তিনি গুণ আহাৰ যাহাৰ যেন মত। গুণ ইচ্ছা প্ৰীতি হোৱে অন্ন ব্যঞ্জনত। আমি মনুষ্য বিলাকে যেনেকে আহাৰ গ্ৰহণ কৰিম, তেনেকে সেই আহাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমাৰ গুণ বিলাক পৰিৱৰ্তন হব বুলি কৈছে। আৰু বল আৰোগ্য যে হত সুখময়। হত গুণে ভোজনত এত কবা হয়। সত্য আৰু শুদ্ধটোকে হতগুণী বুলি কয়। তেওঁলোকৰ ভোজনো তেনেকে প্ৰকাৰে ভোজন কৰিব, আৰু তেনেকে মানে তেওঁলোকৰ ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিব। শুনিও কহো হত গুণ ভোজন। এতিয়া শুনিবা হতগুণৰ ভোজন বিলাক কেনেকুৱা। ৰস সৃষ্টি যুক্ত হৈবে চিন্দি হৈব মন। যেনেকে ভাল খাদ্য কৰিব খালে মানে তেওঁৰ মন বিলাক শুদ্ধ আৰু পবিত্ৰ হৈ থাকিব। হত গুণে যিটো অন্ন ব্যঞ্জনক খাইল, ভুঞ্জিলে মনত তুষ্ট থাকে চিৰকাল। হতগুণী বিলাক যিবিলাক মানে নিৰামিষ খানা খাই পেলাই মনটো মানে সন্তুষ্ট হৈ থাকে, চিৰকাললৈ মনত পৰি থাকে তেওঁলোক। ৰজগুণ, এতিয়া কম ৰজগুণৰ বিষয়ে। ৰজগুণ আহাৰ কহো শুনা কহো তত, তুণ্ডাল কুণ্ডুৰা কুৰন্দা হৈব অন্ন হৈব তপ্ত। ৰজগুণী বিলাক খানাবিলাক ঠাণ্ডা জ্বলা পোৰা হব, আৰু সেইবিলাক তেওঁলোকে তৃপ্তি পাব। ৰজু ভোজনে দুখ হুৱে বহুতৰ। ৰজগুণৰ যিবিলাক আহাৰ বহুত
বহুতৰ দুখ পায় বোলে। উঠ কণ্ঠ তালু জিভা পুৰয় উদৰ। এইবিলাক ৰজগুণবিলাক খানা খাওঁতে ওঠ পুৰিব, কণ্ঠ পুৰিব, তালু পুৰিব, জিভা পুৰিব, হাই হাই পইছো বুলি কব। এইবিলাক ৰজগুণী খানা। খাবৰ বেলাত দেখে নেতে পৰে পানী, জ্বলা তিতা নিমিতে মুখে নাহে বাণী। তেওঁলোকে ইমান ভাল পাব ন, খুব জ্বলা হ'ব, খুব পুৰা হ'ব, খাই ইমান ভাল লাগিব, মুখেদি চকু পানী ওলাই যাব, তথাপি ভালেই বুলি কব। আৰু কথাও কব নোৱাৰি, ইমানকে মানে জ্বলা পোৰা দিব, সেইটো খুব ভাল পায়। জ্বলা অমলাক থাকি বায়ু বাহে পুৰুষৰ, তথাপিতো তাকে লাগি লোভে মৰে নৰ। সেইবিলাক খাই মানুহবিলাক খুব মানে আনন্দ পায়। বাহি পঞ্জুজিত কাঞ্চি কৰা ভাত, বাহিৰ ভাত খোৱা, কৰকৰা ভাত খোৱা। তমগুণী নৰৰ অধিক তৃপ্তি তাৰ। প্ৰভু ভগৱন্তই অৰ্জুনক কি বুলি কব, যেনেকে 2-3 দিন মাছ আনি গৃহস্থৰ ঘৰত থলে এসপ্তাহলৈকে খাব, সেইবিলাক বহুত দুৰ্গন্ধ গোন্ধাব। কিছুমানে আকৌ ভাজি খাব, কিছুমানে আকৌ পুৰি খাব, সেইখিনি খাই বহুত আনন্দ পায় বুলি। গান্ধী মৎস্য মাংস আদি দুৰ্গন্ধ গোন্ধ, সেইবিলাক দুৰ্গন্ধ গোন্ধাই বুলি। তাৰে ব্যঞ্জনক খাই মহা তৃপ্তি পায়। ব্যঞ্জন খাই পেলাই, মাছ মাংস খাই পেলাই খুব তৃপ্তি পায়। ঈশ্বস্ত অমেদ মহা ৰঙে খাই আনি, এইবিলাক বহুত যিবিলাক মানে তমগুণী মানুহ, এইবিলাক আনি খাই খুব আনন্দ পায়। এতেক প্ৰকাৰে তমগুণী জানি, এইবিলাক তমগুণী। তিনি গুণ ভোজন কহিলো প্ৰমাণ, এবে শুনা তপ জপ দান যে থান। তিনিটা ভোজনৰ কথা কলো, এতিয়া তপ জপ দান কেনেকে হব সেই বিষয়ে কয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদে ধৰি, বাটক চাৰুক ডাকি বোলা হৰি হৰি।